Hey guys, welcome back to my channel. আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মই বহুত বেছি ভালে আছোঁ। আজি আকৌ এটা নতুন জেগালৈ গৈ আছোঁ। ক'ত গৈ আছোঁ সেইটো এতিয়াই নজনাও বাৰু, বাট থাম্বনেইল চাই আপোনালোকেতো গমেই পাইছে। বাট এতিয়াতে আমি প্লেচটোৰ নাম মেনশ্যন নকৰোঁ, চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ক'ত গৈ আছোঁ আপুনি নিজে গম পাব। তো এতিয়া আমি ক'লে গৈ আছোঁ এতিয়াতে নকওঁ বাৰু আপোনালোকক, ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব, স্কিপ নকৰাকৈ লাষ্টলৈকে চাওক। চ' তুমি কিবা ক'বা? মই কি ক'ম, সকলোৱে ভালে আছে চাগে, বাকী আৰু একো নকওঁ দিয়া। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এনেকৈ আমি গৈ ফাইনেলি সেই ৰিজৰ্টখন পাবলৈ হৈছেহি। যিহেতু ৰিজৰ্টখন সম্পূৰ্ণ গাঁও এখনৰ ভিতৰত পৰে আৰু ভিতৰুৱা একেবাৰে, আৰু ৰিজৰ্টখন একেবাৰে পাহাৰৰ দাঁতিতে লাগি থকা আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ একেবাৰে পাৰতে লাগি আছে। চ' বলকচোন দেখুৱাই যাওঁ। চ' যিহেতু আমি ৰিজৰ্টখন আহি পালোঁ, চ' গোটেইখিনি দেখুৱাম আপোনালোকক। চ' এতিয়া আমি ভিতৰলৈকে যাওঁ। যিহেতু ৰিজৰ্টখন অকণমান পাহৰুৱা টাইপ হয়, ওপৰতো আছে বহা আৰু তলৰ ভিউটো ইমান বেছি ধুনীয়া। সেইবোৰ কটেজ টাইপৰ হয়, তাতো বহিব পাৰে। লগতে ইফালে নামি তললৈকেও যাব পাৰি আৰু দেখাম আপোনালোকক। চ' সঁচাকৈ ৰিজৰ্টখন ইমান বেছি ধুনীয়া হয় ন। ইয়াত আপোনালোকে পূৰা নেচাৰেল, একেবাৰে গোটেইখিনি নেচাৰেল দেখা পাব, চাব পাৰে। য়েছ, সেইটো ব্ৰহ্মপুত্ৰ একেবাৰে কিনাৰতে পৰে ৰিজৰ্টটো। আৰু ৰিজৰ্টটোৰ নাম কি আছিল? ৰিভাৰ ডিংগল ৰিজৰ্ট। চ' শুনা নাই চাগে নামটো, কাৰণ যদিও ৰিজৰ্টখন 2001 ষ্টাব্লিছ কৰিছিলে, কিন্তু বেছি ভিতৰ হয় কাৰণে ইমান বেছি ফিল্ম পোৱা নাই। চ' আহিব পাৰে আৰু আপোনালোকে সেইটোকে চাই থাকক। সেইখন সিফালে আৰু এখন ৰিজৰ্ট আছে, সেইখনৰ নাম কি বা হয়। এতিয়া আমি আমাৰ অৰ্ডাৰটো দি লওঁ। চ' কি অৰ্ডাৰ দিওঁ দেখুৱাম আপোনালোকক। ত' আমাৰ লাঞ্চটো আহি গ'ল, লাঞ্চটো কৰি লওঁ। চ' কি অৰ্ডাৰ দিছোঁ আপোনালোকক দেখাম, চাই থাকক। লাঞ্চ কৰা হ'ল। লাঞ্চত আমি লোকেল চিকেন, তাৰপিছত চালাড, দালি আৰু আলু পিটিকা লৈছিলোঁ। চ' সঁচাকৈ খুব ধুনীয়া লাগিছে খাই, যিহেতু পূৰা ঘৰুৱা ষ্টাইলত বনাইছে, খুব ভাল লাগিছে। চ' এতিয়া আমি ইয়াৰে পৰা ওলাই দিওঁ। এতিয়া আপোনালোকক মই তলৰ ভিউটো দেখাম, যিহেতু আমি তললৈকে ফুৰিব গৈ আছোঁ। ষ্টেচনটো আহি পালোঁ, দেখাওঁ আপোনালোকক কেনেকুৱা হয়। ইমান ধুনীয়া নেচাৰেল বতাহ, ৱাও। চাব পাৰে লোকেশ্যনটো ইমান বেছি ধুনীয়া। ইয়াত এতিয়া পানী শুকাই গৈছে। ইয়াত নহ'লে ফুল হৈ থাকে ন পানীতে। তাত নাও আছে, যিহেতু এতিয়া নাৱত উঠোৱা মানুহজন নাই, নহ'লে বাৰু আমি উঠিলোঁ হয়। পানী কাউৰী কোনটো? এইটো ন, ব্লেক কালাৰ যে, সেইটো ব্লেক কালাৰটো পানী কাউৰী হয়। মই নামটো বাৰু ফাৰ্ষ্ট টাইম শুনিছোঁ। নাওখন চলাই দিয়া। এতিয়া আমি নাওখন চলাইতো থকা নাই, বাট ৰখি থাকিলে পানী ধৰে, এনেকুৱা লাগে মানে নাওখন গৈ আছে নেকি। তুমি নাও চলাব জানা নেকি? জানে বোলো, অ'কে।
গান এটা গাই নিদিয়ে কিয় হে গান এটা গাই নিদিয়ে কিয় তাৰপিছত নালাগে মই অসমৰ নাৱৰীয়া ইয়াতকৈ আৰু শান্তিৰ প্লেচ আপোনালোকে ক'তো নাপায় সঁচাকৈ ক'তো নাপায় ইমান বেছি ফ্ৰেছ ইমান বেছি নেচাৰেল হাৱা কোনো ৰিজৰ্ট এখনত আপোনালোকে নাপাব যিটো মই এতিয়া ফিল কৰি আছোঁ যে এইখনতকৈ বেষ্ট ৰিজৰ্ট আৰু হ'বই নোৱাৰে আৰু যিহেতু ৰিজৰ্টখন গাঁও এখনৰ ভিতৰত পৰে তো বহুতে এই ৰিজৰ্টখনৰ বিষয়ে নেজানে আৰু ৰিজৰ্টখন একেবাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ একেবাৰে লগত লাগি আছে দেই চ' নামটো মেনশ্যন কৰি দিম আপোনালোকে নিশ্চয় এবাৰ হ'লেও আহিব অ'কে যিহেতু আমি গোটেই ৰিজৰ্টখন ফুৰিলোঁ লগতে লাঞ্চো কৰিলোঁ চ' এতিয়া আমি ইয়াৰে পৰা ওলাই দিওঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই বাই